মই এনেকুৱা এটা ভিডিঅ' যদি 2026 শেষত বনাব লগা হয় যে জুবিন দাই ন্যায় নাপালে 2026তো ইয়াতকে বেয়া ইয়াতকে ছাৰ একো নহ'ব। হয়, ঠিকে শুনিছে। 2026 লাষ্টত যদি এনেকুৱা আৰু এটা ভিডিঅ' বনাব লগা হয় যে জুবিন দাৰ ন্যায় আজিলৈকে পোৱা নাই, তেনেহ'লে ইয়াতকে বেয়া আৰু কথা আমাৰ অসমবাসীৰ কাৰণে হ'বই নোৱাৰে। আমি হেশটেগ বিচাৰিলে কি হ'ব? মিলিয়ন বাৰো যদি হেশটেগ ফৰ জুবিন দা লিখো, তেনেহ'লেও কি জুবিন দাই ন্যায় পাই যাব? সোশ্যাল মিডিয়াত বহুত ভিডিঅ' চাই আছো, বহুতে কৈ আছে যদি এইবাৰ ইলেকশ্যনৰ আগে যদি জুবিন দাই ন্যায় নাপায়, তেনেহ'লে 26ত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ নহ'ব। যদি ন্যায় দি দিয়ে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰিব। 100% গ্যাৰাণ্টি দি আছো, হিমন্ত বিশ্ব শৰ্মা ছাৰ আকৌ বিজেপিৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব। অখিল গগৈয়ে কৈ আছে তেখেতে যদি জয় হয় তেনেহ'লে ফাৰ্ষ্ট 1 নম্বৰ জুবিন দাৰ ন্যায় দিব। আমি 1 নম্বৰ গ্যাৰাণ্টি দিম যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম, এইটো আমাৰ প্ৰথম গ্যাৰাণ্টি। আৰু জুবিন গাৰ্গৰ যি বিচাৰ চলি আছে সেই চাৰ্জশ্বিটখন আমি নতুনকৈ তৈয়াৰ কৰিম আৰু সেই চাৰ্জশ্বিটৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দি জুবিন গাৰ্গৰ হত্যাকাৰীসকল বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক প্ৰকৃতপক্ষে শাস্তি দিয়াৰ কাৰণে আমি অসমৰ মানুহক গেৰাণ্টি দিম। মামালৈ অনুৰোধ কৰি কৈ আছো, মামা জুবিনক ন্যায় দি দিয়ক ইলেকশ্যনৰ সন্মুখত। আপোনালোকে চেষ্টা কৰিলে পাৰিব। আমি খালি হেশটেগ ফৰ জুবিন দা লিখিলে নহ'ব। মই যদি কথাটো সত্য কৈ থাকো তেনেহ'লে আপোনালোকে কমেণ্টত জনাই যাব, যাতে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰলৈকে মোৰ ভিডিঅ'টো পায় আৰু মোৰ ভিডিঅ'টো চাই ছাৰে যাতে সোনকালে জুবিন দাৰ ন্যায় দি দিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অনেক ধন্যবাদ। ছাবস্ক্ৰাইব কৰি যাব যাতে মই আৰু এনেকুৱা ভিডিঅ' বনালে আপোনালোকে চাব পাৰে।